এডমিনিষ্ট্ৰেশ্যন আৰু মিউনিচিপালিটি এডমিনিষ্ট্ৰেশ্যন আপোনালোকৰ সকলোৰে সহযোগিতাৰ বাবেহে আজি আমি ইমান ধুনীয়াকৈ এই প্ৰগ্ৰামটো উপভোগ কৰিব পাৰিছোঁ আৰু আজি উপভোক্তাসকল আপোনালোকৰ বাবে তেওঁলোকে শুনি আছে গতিকে হাত চাপৰিৰে তেওঁলোকক ধন্যবাদ জনোৱা হওক আছে বহু নীতি তথাপি হৈ আছে অনীতি দুৰ্নীতি তাকে বাতিল কৰিবলৈ আহি আছে ৰাজনীতি সকলোকে ধন্যবাদ জনাইছোঁ অহা 23 ডিচেম্বৰ তাৰিখে ৰাজনীতি আহি আছে আপোনালোকৰ ওচৰৰ ছবিগৃহত আশা কৰোঁ আপোনালোকে মৰম জনাব সঁহাৰি জনাব এনেদৰে আমি কাম কৰি যাম আৰু মোৰ সৌভাগ্য জুবিনৰ দুইখন ছবি ডক্টৰ বেজবৰুৱা আৰু ৰাজনীতি দুইখনতে মই জড়িত হৈ আছোঁ ডক্টৰ বেজবৰুৱা হি ৱাজ দ্য চিফ এছিষ্টেণ্ট ডিৰেক্টৰ দীপন্দা আমাৰ মৰমৰ দীপন্দাৰ লগত দুইখন বেক টু বেক আমি একেলগে কাম কৰিছোঁ মই বেলেগ বেলেগ কেৰেক্টাৰ কৰিছোঁ মোৰ সেইটোৱে ভাল লাগিছে যে মই ডক্টৰ বেজবৰুৱাত এজন বেলেগ কেৰেক্টাৰ ইয়াৰ চিনেমাত এজন বেলেগ কেৰেক্টাৰ চিকাৰত মই আদিবাসী ল'ৰা এজন কৰিম তাত একদম বেলেগ কেৰেক্টাৰ ল'ৰাবিলাকক মই কি কৰিম সেইটো নকওঁ এতিয়া দ্যাটছ এ ছাৰপ্ৰাইজ চ' ধুনীয়া ধুনীয়া চিনেমা কৰি আছোঁ সকলোৱে চাবলৈ আহিব আৰু যোৱাটো সিদিনা মই আহিলোঁ ইলিগল অপেনিং কৰিলোঁ ইমান দিনৰ মূৰত ইমান ধুনীয়াকৈ আকৌ হলটো বনাইছে মোৰ দেখি ভাল লাগিব ত' সকলোৱে আহিব চিনেমা চাব মই এতিয়া বহুত বেছি জড়িত চিনেমাৰ লগত আৰু আগতে জড়িত আছিলোঁ বাৰু আগতে এজ এ মিউজিক ডিৰেক্টৰ এতিয়া এক্টিং কৰি আছোঁ নিজে বনাই আছোঁ মনজিতৰ লগত প্ৰথম কাম কৰিলোঁ আৰু খুব সুন্দৰ ডিৰেক্টৰ ক্ৰিয়েটিভ আৰু অলপ ভয় কৰে দেখাত ডাঙৰ হ'লে কি হ'ব ভয় কৰিব জুবিনৰ সন্মুখত আহি গ'লে মই নাৰাজ হৈ যাম নাই এই ৰেডি দিয়ে কাটিং চাটিং বৰ ধুনীয়া চ' ৰাজনীতি মহানগৰ এখন ধুনীয়া চিনেমা হ'ব